মাননীয় সংবাদকৰ্মী বন্ধুসকল, আপোনালোকক আমাৰ ইয়াত উপস্থিত হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ ডুমুৰীয়া শ্ৰী শ্ৰী লক্ষী পূজা 1996 চনত অনুষ্ঠিত হৈছিল। এতিয়ালৈ 28 বছৰ হ'ল, কিন্তু ক'ভিড পৰিস্থিতিৰ কাৰণে আমি ৰূপালী জয়ন্তী পাতিব পৰা নাছিলোঁ। আজি 28 বছৰত আমি ৰূপালী জয়ন্তী পালন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ নানানটা কাৰ্যসূচীৰে ৰূপালী জয়ন্তীত পালন কৰিম। আমাৰ ইয়াত প্ৰতি বছৰে মানুহৰ সংখ্যা 1500-2000 হয়, কিন্তু এইবাৰ ৰূপালী জয়ন্তীৰ কাৰণে আমি 2-3 হাজাৰ মানুহ হ'ব বুলি আমি আশাবাদী। তাৰপিছত ৰূপালী জয়ন্তীত বহুত কাৰ্যসূচী থাকিব। কাৰ্যসূচীবিলাক প্ৰথম দিনাখন আমাৰ পূজা আৰম্ভ হ'ব, দ্বিতীয় দিনাখন আমাৰ মুকলি সভা থাকিব। তাত আমাৰ বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ আমি জনাইছোঁ, তেওঁলোকে আহিব আৰু সেই মুকলি সভাতে সমূহ আমাৰ ডুমুৰীয়া অঞ্চলৰ সকলো ছাত্ৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰথম বিভাগত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম। তাৰপিছত আমাৰ এৰা আছে, সাংগাচী সন্ধিয়া আছে। সাংগাচী সন্ধিয়াত আমাৰ প্ৰিয়ংকা ভৰালী থাকিব, বিশিষ্ট তাৰমানে গায়িকা। আৰু সেই ইৰাত অনুষ্ঠানত আমি কমেও 5000 মানুহ হ'ব বুলি আমি আশা কৰিছোঁ। তাৰপিছত আমাৰ নাগৰা নাম প্ৰতিযোগিতা নাগৰা নাম আছে। নাগৰা নাম আমাৰ সন্ধিয়া হ'ব। তাৰ ওপৰত ঘোষা নাম প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা আছে। এনেকৈ লৈ আমি এখন কাৰ্যসূচী বনাইছোঁ আৰু এনেকৈ আমি পালন কৰাৰ কাৰণে আশা কৰিছোঁ। কৰ্মীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ এই ৰূপালী জয়ন্তী অনুষ্ঠানটোত মই সম্পাদকৰ দায়িত্বত আছোঁ। ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। বিশেষ কৰি এইবাৰ আমি এটা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। গতিকে এই কাৰ্যসূচীত মই সমূহ ৰাইজৰ আন্তৰিকতাৰে উপস্থিত কামনা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও আহি ইয়াত আমাক সহায় সহযোগ আগবঢ়াব। গতিকে আমাৰ প্ৰিয়ংকা ভৰালী আছে চতুৰ্থ দিনাখন, সিদিনাখন 5000-ৰ পৰা 7000 মানুহ খাটাং হ'ব, ইয়াত কোনো সন্দেহৰ কথা নাই। গতিকে প্ৰস্তুতি তুংগতে আছে। ফাইনেন্সিয়েলিও আমি সম্পূৰ্ণ চাউণ্ড হৈ আছোঁ বৰ্তমান। গতিকে আমাৰ কোনো অসুবিধাই নাই। মাত্ৰ কি হ'ব, এতিয়া আমাৰ ক'ব লাগে ফিনিচিঙত আমি যাব লাগে আৰু ৰূপালী জয়ন্তী বৰ্ষ সুন্দৰভাৱে আমি উপভোগ কৰিব লাগে। গতিকে ডুমুৰীয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ ফালৰ পৰা মোৰ ক'ব লগা এইখিনিয়ে। মই এইটোৱে ক'ম যে ডুমুৰীয়াৰ নিচিনা একোটি ঠাইত বহুত বিধায়ক মন্ত্ৰী বাগৰি গৈছে আগতেও। গতিকে তেখেতে যিটো অনুদান দি আমাৰ এই অনুষ্ঠানটোৰ সৌন্দৰ্য বৰ্ধন কৰিলে, লগে স্থায়ী মন্দিৰ এটা নিৰ্মাণ কৰি দিলে, তেখেতে সমূহ ডুমুৰীয়াবাসী ৰাইজৰ হিচাপত মই সম্পাদকক হিচাপত তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতৰ ৰাজনৈতিক জীৱন আৰু বেছি উজ্জ্বল হওক। মন্দিৰ উদ্বোধন আছে আমাৰ 28 অক্টোবৰ ৰাতিপুৱা 10 বজাত। মই এইটোৱে ক'ম যে সদৌ অসমৰ যিটো কৈছে আপুনি, সদৌ অসমৰ মানুহখিনিও আমাৰ এই লক্ষী পূজা ডুমুৰীয়া অঞ্চলত কেনেকুৱা হয় একবাৰ চাই যাওক। আমি এই পিছপৰা ঠাইত কিমান ডাঙৰকৈ পাতিব পাৰিছোঁ সেইটো তেওঁলোকে এটা অনুধাৱন কৰি যাওক আৰু এটা মেছেজ লৈ যাওক যে একেবাৰে পিছপৰা ঠাই হ'লেও এই অনুষ্ঠানটোৰ আন্তৰিকতা সহকাৰে সম্পূৰ্ণ ৰাইজৰ সহযোগত সুন্দৰকৈ পাতে। আৰু বজালী অঞ্চলে জানেই যে আমাৰ ইয়াতে এটা লক্ষী পূজা হয়। আমি সকলো বজালী অঞ্চলৰ সকলো ৰাইজৰ পৰা আমি আগে পিছে সঁহাৰি পাইছোঁ। আৰু এইবাৰ যেতিয়া ৰূপালী জয়ন্তী, এইবাৰ নিশ্চিত আমি যে সকলো শ্ৰেণীৰ সকলো মানুহ ইয়াতে আহি আমাৰ লগত সহযোগ কৰিব বুলি মই আশাবাদী। এইটোৱে এইবাৰ কৰিছোঁ যে অসম হৈছে বিভিন্ন জাতি জনজাতিৰ ভৰপূৰ এখন ৰাজ্য। গতিকে আমি যিমান পাৰোঁ আমি সকলো জনগোষ্ঠীৰ লোককে আমি প্ৰাধান্য দিছোঁ। উদাহৰণস্বৰূপে কৈছোঁ যে আমাৰ যিটো কছাৰীসকলৰ বাগুৰুং বা নৃত্য, আমাৰ চাহ জনগোষ্ঠীৰ যিটো নৃত্য বুজিছা নাই, আমাৰ অসমীয়া যিটো জাতীয় উৎসৱ বিহু বা যিবিলাক মানুহ আগতে আমাৰ অসমত বিশেষ কৰি ৰাজনীতিকভাৱে হওক বা আহোমসকলৰ দিনৰ পৰা হওক যিবিলাক আমাৰ মুখ্য মানুহ আছে,
যেনেকৈ মই এটা উদাহৰণ হিচাপত কৈছোঁ যে সতী জয়মতী মহাত্মা গান্ধী এইবিলাক আমাৰ কি হ'ব ভেকশ্যনত আমাৰ শ্ব' হ'ব বুজিছেনে নাই আৰু ইয়াতে আমি এটা সৌন্দৰ্যৰ কাৰণে আমি আমাৰ যি গতিকে ভাৱ হয় যে হাতী এটা শুভ লক্ষণ গতিকে আমি এটা হাতীও ঠিক কৰিছোঁ হাতীটো আমাৰ সন্মুখত থাকিব বুজিছা নাই বাকী আমি মিনিমাম ৩,০০০ৰ পৰা ৪,০০০ৰ ভিতৰত আমি শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিম আমাৰ বৰ্তমানলৈকে ৪০টাৰ ওপৰত আমাৰ কাৰ্যসূচী আছে প্ৰিয়ংকা ভৰালী অসমৰ এজন সুপ্ৰতিষ্ঠিত গায়িকা তাত কোনো সন্দেহ নাই গতিকে মই আশা কৰিছোঁ আমি যিমান মানে ঠায়ে ঠায়ে ঘূৰি যিমান উপলব্ধি কৰিছোঁ আমি ইয়াৰ নিমন্ত্ৰণী পত্ৰ আমি ধুবুৰীৰ পৰা যোৰহাটলৈকে আমি নিমন্ত্ৰণী পত্ৰ আমি নিজে গৈ বিতৰণ কৰিছোঁ গতিকে এই সকলোবিলাক মানুহ কিছু পৰিমাণে হ'লেও আহিব এইটো খাটাং গতিকে আমি ৭,০০০ৰ পৰা ১০,০০০ বিনা সেই সাংস্কৃতিক সন্ধিয়াটো আমাৰ যে মানুহ হ'ব এইটো একদম নিশ্চিত বুলি ধৰি ল'ব পাৰে আপোনালোকে জানে যে সমাজখনৰ ভৱিষ্যত হৈছে এইবিলাক উঠি অহা ল'ৰা ছোৱালী গতিকে আমি কি কৰিছোঁ 96ৰ পৰা যেতিয়া আমাৰ এই লক্ষী পূজাটো আৰম্ভ হৈছে তেতিয়াৰ পৰাই মোটামুটিকৈ আমি এই অনুষ্ঠানটো আজিলৈকে কণ্টিনিউ কৰি আছোঁ আৰু এই কণ্টিনিউ কৰি থকাৰ ফলত আমাৰ এটা ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ এইটো আমাৰ এটা কি হৈছে আপ হৈ আছে গতিকে আমি আশা কৰিছোঁ যে এইকেইটা ল'ৰা ছোৱালীক আমি যিটো উৎসাহ দিছোঁ এই উৎসাহৰ আমি একদিন ফল পাম আৰু তেখেতসকলকো মই অনুৰোধ কৰিছোঁ যে যদি তেখেতসকলে বাহিৰতো কেতিয়াবা ডাঙৰ ডাঙৰ চাকৰি কৰি যায় অন্তত মেইন শিপা যি গতিকে ইয়াতে আছে ইয়াৰ পৰা চাৰুলীয়া শিপাগিলান তেখেতক অসম নহয় ভাৰতবৰ্ষ নহয় ভাৰতবৰ্ষৰ বাহিৰতো তেওঁলোকে শিপাটো মেলি দিয়ক কিন্তু মূল শিপাডালে ইয়াতে থাকক আৰু যোনদিনাখন সম্বৰ্ধনা পত্ৰখন তেওঁলোকে একদিন ৰুমত দেখা পাব তেতিয়া তেওঁলোকৰ স্মৃতি জড়িত হৈ থাকিব যে এই অনুষ্ঠানটোত আমাৰো কি আছে প্ৰাণ আছে গতিকে মই আশা কৰিছোঁ তেখেতসকলে এই অনুষ্ঠানটোত এটা সময়ত আমাৰ আমি যেতিয়া বৃদ্ধ হ'ম তেওঁলোকে আহি ইয়াতে সম্পূৰ্ণ সহযোগ কৰিব আপোনালোকে কাৰ্যসূচীখন চালি হয়তো এইখন কাৰ্যসূচীত আপোনালোকে গম পাব যদি পঢ়ি লয় যে আমাৰ প্ৰতিদিনে ৰাতিপুৱা 7:30 বজাত পৰা 8:30 বজালৈকে আমি কোনো কাৰ্যসূচী ৰখা নাই 1 ঘণ্টা সময় আমি স্বচ্ছ ভাৰতৰ কাৰণে ৰাখিছোঁ গতিকে প্ৰধানমন্ত্ৰীৰ যিটো সদ ইচ্ছা আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যিধৰণে বিচাৰে গতিকে আমিও তেখেতৰ লগত আমি হাত উজান দিছোঁ যে আমিও এই অনুষ্ঠানটো সুন্দৰভাৱে কৰিম আমি এনেকৈ ভাবি আছোঁ যে এই 5 দিনত ইয়াত আৱৰ্জনাৰ এটা বিন্দু মাত্ৰ আপোনালোকে দেখা নাপাব এইখিনি আপোনালোকক কথা দিব পাৰোঁ